Hello everyone. স্বাগতম জনাইছো আপোনাক সকলোকে মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰিছো আজি ভিডিঅ'টো আপোনালোকে ভালেই পাব আৰু আজি এটা বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ গৈ আছো। মানে আজি ফাৰ্স্ট টাইম বনাম এই ভিডিঅ'টো। হয়তো আপোনালোকে গম পাইছে থাম্বনেইল দেখি ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব পাৰে। আজি মই এটা চ্যালেঞ্জ ভিডিঅ' বনাবলৈ গৈ আছো আৰু কাৰ লগত বনাম ক'ত বনাম সকলোখিনি আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিলে আৰু শেষত চাই জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আজি যদি ফাৰ্স্ট টাইম ট্ৰাই কৰিম তেতিয়াহ'লে আপোনালোকে জনাব কেনেকুৱা পালে। আৰু এতিয়া সকলোখিনি কাম কৰি মেলি ৰেডি হৈ লওঁ যেহেতু এতিয়া 1:30 মানে বাজি গ'ল আৰু ভাত খোৱাই নাই এতিয়ালৈকে ভাত খাই লওঁ অলপমান কাপোৰ কানি ধোৱা হৈছিলে সেইখিনিও অকণমান ঠিক ঠাক কৰি লওঁ তাৰপিছত গৈ আছোঁ ভিডিঅ'টো বনাবলৈ আৰু কাৰ লগত বনাওঁ কেনেকুৱা ধৰণৰ হ'ব একদম আপোনালোকে শেষলৈকে চাই থাকিব পূৰা মজা হ'ব আজি অলপ। ফাইনেলি আমি এতিয়া আহি পালোহি ধুনীয়া এটা ঠাইত মানে যিটো আমি কৰিছিলোঁ চেলেঞ্জ কৰিম বুলি আৰু সেই ঠাইটো এতিয়া ধুনীয়াকৈ পালোহি। এয়া হৈছে আমাৰ এই ফিল্ডখন, এইফালে আমাৰ মাইনী আমি মানে বৰ্তমান দুজনী আছোঁ আৰু আছিলে বাৰু বহুত কোনোবা মানে সিহঁত কিবা কামত ব্যস্ত হৈ আছে আহিব আৰু খোৱাৰ টাইমত মানে আমি এতিয়া ৰেডি কৰি থাকোঁ। এয়া চাওক ফাইনেলি আমি আনিছোঁ এইবিলাক কলপাত আৰু আছোঁ আমাৰ ধুনু আহিছে এয়া চকলেট খাই স্কুলৰ পৰা আহিলে বাৰু ৰুকনি আৰু কি আম চাম ভোট জলকীয়া আনিছোঁ দেই ভোট জলকীয়া একদম পূৰা আজি আম খাব লাগিব বহু দিনৰ পিছত মানে খাম আৰু ধুনীয়াকৈ। তেতিয়াহ'লে ৰেডি কৰি লওঁ গোটেইখিনি তাৰপিছত আপোনালোকক দেখাই আছোঁ। যিহেতু আমৰ বতৰ মানে এতিয়াতো আম খোৱাৰ ছিজন ন কেনেকৈনো আম নোখোৱাকৈ থাকোঁ সেইটো কাৰণে ভাবিলোঁ যেনেকৈ মানে এনেকৈ ধুনীয়াকৈ আম খোৱা হোৱাই নাই কেঁচা আম কাটি কৰি এনেই পকা আমটো খাইছোঁ কিন্তু এনেকৈ কেঁচা আম মানে কুটি খোৱা নাই সেইটো কাৰণে ভাবিলোঁ আজি ৰ'দটো বহুত ধুনীয়া হৈ আছে আৰু টাইমো যিহেতু পাইছোঁ সেইকাৰণে মানে এতিয়া আম খাওঁ। এতিয়া আম আমি ধুই কৰি লৈছোঁ আৰু এতিয়া ইয়াক কটা হ'ব কাটি পেলাই কি ক'লোঁ বাকলি গুচাই ৰুকনি ৰুকিব লাগিব তাৰপিছত আৰু পূৰা খাই থাকিম চাই থাকক। এতিয়া আমাৰ ইয়াক আম কাটি হৈ গ'ল মানে এতিয়া জলকীয়া সানিবলৈ আছে আৰু লগতে আমখিনি মানে অকণমান টেঙা হ'ব যেন লাগিছে সেইকাৰণে অলপমান চেনিও আনিছোঁ। চেনি অকণ দি ল'লে মানে ভাল লাগিব এনেকৈ কোনে খাই জনাবচোন মানে কি টেঙা আমত অলপ চেনি দি আমি কিন্তু খাওঁ দেই সেয়া কাৰণে মানে অলপ আনিছোঁ আৰু যিহেতু টেঙা হ'ব বহুত বেছি। এয়া আমি এতিয়া নিমখ দিছোঁ নিমখ নাজানো আৰু বেছিহে হয় নেকি আৰু লগতে এয়া দেখিছে ভোট জলকীয়া এইফালে 2টা ভোট জলকীয়া আছে এইকেইটা খালোঁ মানে মোৰ হাতকেইখনহে পুৰিব যেন লাগিছে মানে ভোট জলকীয়া উপায় নাই আৰু খাবতো লাগিব। জলকীয়া কিমান হয় নাজানো আৰু দেই কোনে খাবা ভোট জলকীয়া খানা কোনে খাবা চবেই খাব বেকগ্ৰাউণ্ডত আছে বাৰু চবেই মানে মানুহে দিয়া আৰু দেখাই দিয়া আমাৰ ইয়াৰ খানা খোৱা পাৰ্টি আৰু আছে আহিবৰ কাৰণে আৰু এইফালে আমি ফিৰিঙি জলকীয়া বুলি কওঁ সেয়াও দিম এতিয়া লগত। মানে আজি চেলেঞ্জটো এনেকুৱা হ'ব যোনে মানে আজি মানে এই আমখিনি খোৱাৰ পাছত কোনেও মানে মাত দিব নোৱাৰিব আৰু জ্বলা লাগিছে নেকি সেইটো মানে কোনো এক্সপ্ৰেশ্যন দেখাব নোৱাৰিব তেনেকৈ খাব লাগিব আৰু তাৰপিছত যোনে এই চেলেঞ্জত হাৰিব হাৰাজনে মানে কি কৰিব ৰাস্তাইদি যোন যায় মানে অচিনাকি মানুহ সেই মানুহক মানে ধুনীয়াকৈ ৰখাই পেলাই কথা পাতিব লাগিব আৰু আজি চেলেঞ্জটো এনেকুৱাই হ'ব নাজানো কিমানখিনি সম্ভৱ হয়গৈ যিখিনি পাৰোঁ দেখাই যাম বাৰু এইফালে এতিয়া ইয়াত দিম এনেকৈ চেনি অকণমান মানে আমখিনি টেঙা হ'ব যে সেইকাৰণে অলপ চেনি দি দিছোঁ চেনি দিলে খাই ভাল লাগে আৰু হৈ গ'ল আমাৰ আম ৰেডি খাবৰ কাৰণে মানে ইয়াত অলপ পকা আমো আছিলে সেইকাৰণে অকণমান কালাৰটো বেলেগ হৈছে আৰু এয়া ভাগ লৈছে আমাৰ খুৰী হাই কওক এইফালে চাওক একদম চবেই ধুনীয়াকৈ বহি লৈছে এয়া চবেই আজি চেলেঞ্জত আমাৰ ভাগ লৈছে দেই আমৰ চেলেঞ্জ খাবৰ কাৰণে চবেই ৰেডি হৈছে ধুনীয়াকৈ বহি লৈছে আমি এতিয়া আম খাম আৰু চেলেঞ্জটোতো আপোনালোকে গম পাইছে মানে খোৱাৰ আমখিনি খাই থকাৰ সময়ত মানে কোনেও বহুত যে জ্বলা লাগিছে সেইটো ফিল কোনেও কৰিব নোৱাৰিব আৰু একো কথাও ক'ব নোৱাৰিব 5 মিনিট মানলৈকে মানে অকণো পানী চানী একো খাব নোৱাৰিব
সেইটোৱে চেলেঞ্জ। আৰু চেলেঞ্জত যোন হাৰিব তেওঁক মানে ৰাস্তাইদি যোন মানুহ যাব মানে অচিনাকি মানুহ তেওঁক ৰখাইলে তেওঁৰ লগত কথা পাতিব লাগিব। সিমানে চেলেঞ্জটো। তেতিয়াহ'লে বলক ষ্টাৰ্ট কৰোঁ। আমখিনি চবকে ধুনীয়াকৈ দি লওঁ আৰু চাই থাকিব। আৰম্ভ কৰিছোঁ দেই। চবেই খোৱা আৰম্ভ কৰিছে ধুনীয়াকৈ। আপুনি নাখায় নেকি? টেঙা খাই বৰ বেছি ভাল নাপাওঁ। অঁ এইফালে হাৰিলে দেই, এইফালে হাৰিলে খাওক। টিকু হাৰিল, টিকু চাউণ্ড হৈছে, টিকু হাৰিল। এফালে এটা খা মাৰিছে, ইও হাৰিল। মাও কৰিছেনে? আপুনি চাউণ্ড কৰিছেনে? এইফালে চবেই খোৱাত ব্যস্ত হৈ আছে। ভণ্টি মাতবোল নাই, ভণ্টি মাতবোল নাই, জ্বলা লগা নাই। বহুত জ্বলা খাই ন? জ্বলা খোৱাৰ চিন পোৱা গৈছে আৰু। লক্ষ্য খাই শেষ। বাহ, ই জিকিছে মানে। চেলেঞ্জত হাৰা মানুহ এজনী দেই, হাৰিলে। আৰু এতিয়া ফাইনেলি এখন মানে হেৰি টুমটুম এখন আহি আছে আৰু তাই এতিয়া মাতিব মানুহজনক। কেনেকৈ কি কৰে চাই লওঁ বাৰু। এইফালে ষ্টাৰ্ট কৰিছে। দিল্লীৰ পৰা আহিছে? কিমান দূৰৰ পৰা এনেকৈ আহিছে? আপোনাৰ ভাগাছোঁ তাতে এইফালেহে গৈ থাকে মানুহবিলাক।